নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিভু ব্লগলৈ। আপোনালোকে আজি দেখা পাইছে মোৰ বেক চাইডে গাড়ী আছে। আজি বৰ্তমান মই উপস্থিত আছোঁ নগাঁও কাৰ পইণ্টত, আৰু আপোনালোকক আজি এই নগাঁও কাৰ পইণ্টত থকা কাৰসমূহ দেখুৱাম। যিহেতু ইয়াত ছেকেণ্ড হেণ্ড ইউজ কাৰ আপুনি পাব আৰু অতি কম মূল্যতে পাব, যিহেতু আপুনি এবাৰ আহি ভিজিট কৰি চাব পাৰে। আৰু মই ডেছক্ৰিপশ্যনত তেওঁলোকৰ সকলো কণ্টেক্ট ডিটেইলছ দি দিম। যদি কিবা অসুবিধা হয় মোক DM কৰিব, মই তাৰ ৰিপ্লাই দিম। তেতিয়াহ'লে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মোৰ ওচৰতে গৈ আছে বাবা গণেশ। যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ, বৰ মনটো ভাল লাগি গৈছে। আৰু এইটো বেক চাইডে দেখিছে নগাঁও পুলিচ পইণ্ট হয়, আপোনাৰ ডিমগুৰিত চেক পইণ্ট হয়, পুলিচ চেক পইণ্ট হয়। যদি কিবা অসুবিধা হয় এইটো পুলিচ চেক পইণ্টটো আপোনালোকে মনত ৰাখিলে হ'ল। আৰু এইখন লিখাইছে MS নগাঁও কাৰ পইণ্ট। বৰ ধুনীয়া হয়, আপোনালোকৰ লোকেশ্যনৰ কাৰণে কোনো অসুবিধা নাই। এইটো ৰাস্তা বেক চাইডে নেশ্যনেল হাইৱে হয়, আৰু ইফালে আছে আপোনাৰ কপিলি হস্পিটেলখন। মোৰ পাছ চাইডে কপিলি হস্পিটেল। তেতিয়াহ'লে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নগাঁৱৰ কাৰ পইণ্টৰে আমাৰ বাবু, তেওঁ জনাব, তেওঁ বাইক পইণ্টতো কাম কৰে, ইয়াতো কাম কৰে। তেওঁ জনাব সকলো ডিটেইলছ আমাৰ নগাঁও কাৰ পইণ্টত কিমানখন কাৰ আছে, আৰু আপোনাৰ কোনখন কাৰত কিমান প্ৰাইচ, কিমান দামত দিব পাৰিব, আপোনালোকে আহিলে কিমান নিব পাৰে, ফাইনেন্স আছেনে নাই, সকলো সা সুবিধা পাব আপোনালোকে, তেওঁলোকে জনাব। তেতিয়াহ'লে আহক, আজি স্বাগতম জনাইছোঁ বাবু। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আহক, আজি আপুনি ইয়াতে নগাঁও কাৰ পইণ্টত আছে। আপুনি কি কাৰ ৰখাব ৰাইজক, আৰু কিমান দাম কি আছে, ভাল প্ৰাইচতে পাব। আৰু আপোনাৰ বহুত নতুন গাড়ী আছে, এবছৰ দুবছৰৰ গাড়ীও আছে, ভাল ভাল গাড়ী আছে আমাৰ ইয়াত বৰ্তমান। হয়, তেতিয়াহ'লে আহক, কোনখন গাড়ী কিমান প্ৰাইচ? এইখন আপোনাৰ নিচানৰ চানি হয়। হয়, সেইখনৰ প্ৰাইচ হ'ল আপোনাৰ 290, হয়, 2012 মডেলৰ হয়। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, আৰু চাই যাব পাৰিব। তেতিয়াহ'লে মোক ক'লে এখন নিচানৰ চানি হয়, 2012 মডেল হয়। প্ৰাইচটো ক'লে 290। প্ৰাইচটো 290 হয়। আপোনালোকে আহক এবাৰ নগাঁও কাৰ পইণ্টত, আপোনালোকে ভিজিট কৰি চাওক। প্ৰাইচটো নেগেটিভেল হ'ব, আৰু যদি মোৰ ব্লগৰ জৰিয়তে আহে তেতিয়াহ'লে প্ৰাইচটোত আৰু ডিছকাউণ্ট পাবই, আপোনালোকে জানে। এবাৰ আহি চাওক নগাঁও কাৰ পইণ্ট। আমি গৈ আছোঁ নিচান চানিখনৰ ইণ্টেৰিয়ৰ চাবলৈ। ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে। এয়া চাওক আপোনালোকে, বৰ ধুনীয়া এটা লেডাৰ ছিট কভাৰ, আৰু আপোনাৰ AC ৰানিং, আপোনাৰ হিটাৰ ৰানিং হৈ আছে। আপুনি চাওক, এইটো কণ্ডিশ্যনো বৰ ধুনীয়া হৈছে। কিলোমিটাৰ ইয়াতে কিমান চলিছে? কিলোমিটাৰটো চাব লাগিব, বেছি চলা নাই। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া। হয়, কাগজ পাতি চব অ'কে আছে? চব অ'কে আছে, চব অ'কে আছে। বন্ধুসকল গম পালে, ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে। AC হিটাৰ ৰানিং চব অ'কে আছে কণ্ডিশ্যন। টায়াৰ প্ৰফাইল 4টা টায়াৰ অ'কে আছে। আৰু আপোনালোকে আহক এবাৰ ভিজিট কৰি চাওক, যে বৰ ধুনীয়া এটা দামত দি আছে। আপোনালোকে এবাৰ আহি লৈ চাই পেলাই এবাৰ নিব পাৰিব ধুনীয়াকৈ। এখন ফাইনেন্স আছেনে? ফাইনেন্স নাই। আমি আৰু এখন কাৰ ওচৰলৈ আহিছোঁ, এখন আপোনাৰ মাৰুতি চুজুকি এল্টো। তেওঁ জনাব কিমান দাম হয়, কি কথা, আৰু AC ৰানিং আছেনে নাই, হিটাৰ ৰানিং আছেনে নাই, গাড়ীৰ কণ্ডিশ্যন কেনেকুৱা আছে, কিমান দামত দিব পাৰে। তেতিয়াহ'লে আহক আমি বাবুৰ পৰা জানিব বিচাৰোঁ। এইটো আপোনাৰ এল্টো 800। হয়, আপোনাৰ এইটো প্ৰাইচ হ'ব 310, হয়, মানে 3,10,000 টকা। হয়, 2018 মডেল হয়। হয়, খুব ধুনীয়া কণ্ডিশ্যন, হয়, AC টেচি পূৰা অ'কে আছে, হয়, পূৰা একদম ধুনীয়া হৈ আছে। হয়। এইখনৰ ফাইনেন্স হ'বনে? নাই, ফাইনেন্স কৰিব পাৰিব, ৰিফাইনেন্স সুবিধা আছে আমাৰ ইয়াত। হয়, তেতিয়াহ'লে বন্ধুসকল গম পাইছে, এইখন যদি আপোনালোকে ৰিফাইনেন্স কৰোঁ বুলি ভাবে তেতিয়া কৰিব পাৰে, আৰু যদি কেছ লওঁ বুলি ভাবে কেছো ল'ব পাৰে। তেতিয়াহ'লে এবাৰ আহক নগাঁও কাৰ পইণ্টত। আপুনি বন্ধুসকলে দেখিছে ইণ্টেৰিয়ৰ অৱস্থা বৰ ধুনীয়া হৈ আছে কণ্ডিশ্যন। আপোনালোকে চাওক, একদম লেডাৰ ছিট হয়। আপোনালোকে গাড়ী যেনেকুৱা নতুন ডিলাৰৰ পৰা কিনে তেনেকুৱাই হৈ আছে। আপোনালোকে খালি আহক, ইয়াত এবাৰ চাই যাওক। গুড কণ্ডিশ্যন আছে, ৱেল মেইনটেইন। যাৰ পৰা কিনিছিলে তেওঁলোকে তেওঁৰ পৰা বৰ ধুনীয়াকৈ ভালকৈ ৰাখিছে গাড়ীখন, আৰু এখন ৰিফাইনেন্স হৈ যাব। আপোনালোকে এবাৰ আহক নগাঁও কাৰ পইণ্টত, এবাৰ ভিজিট কৰি তেওঁলোকৰ ডেছক্ৰিপশ্যনত মোৰ সকলো নাম্বাৰ দিয়া থাকিব তেওঁলোকৰ। আপোনালোকে এবাৰ আমি আৰু এখন গাড়ী ওচৰলৈ আহিছোঁ। এইখন আপোনাৰ চেলেৰিঅ X মাৰুতি চুজুকি হয়। আপোনালোকে আহক, আমি বাৰুৰ পৰা দামটো জানিম, আৰু আপোনালোকে আহি চাওক এবাৰ, কি ধুনীয়া কালাৰ হৈ আছে। যদি আহে ইয়াতে ভিজিট কৰি চালে গম পাব, বৰ ধুনীয়া কণ্ডিশ্যন আছে। তেতিয়াহ'লে জনাওকচোন আপুনি চেলেৰিঅ Xখনৰ প্ৰাইচটো। এইটো আপোনাৰ 430 পৰিব। হয়, আপোনাৰ 2018 মডেল হয়, 18 লাষ্টৰ হয়। হয়, একদম চেলেৰিঅ X টপ মডেল হয়। গাড়ীখনৰ কণ্ডিশ্যন একদম খুব ধুনীয়া। 430 লাষ্ট মডেল, 430 পৰা লাষ্ট প্ৰাইচ। 430 লাষ্ট প্ৰাইচ। আৰু অফাৰত আছে, আপোনালোকে আহক, আহিলে ডিছকাউণ্টো হ'ব। হয়, আৰু আপোনাৰ এক্সচেঞ্জ অফাৰ আছে আমাৰ ইয়াত, আৰু আপোনালোকে ৰিফাইনেন্স কৰিব পাৰিব। আৰু প্ৰাইচ চাই যাওক। এতিয়া বন্ধুসকল গম পালে, এইখন এক্সচেঞ্জ অফাৰটো আপুনি যদি কিনিব ভাবে, এক্সচেঞ্জো কৰি পেলাই আপুনি এইখন কিনিব পাৰে। আৰু ৰিফাইনেন্স যদি ভাবে, ৰিফাইনেন্সো কৰিব পাৰে। আৰু যদি ভাবে আপোনালোকে কেছ পইচা দি কিনো, তেতিয়া কেছ পইচা দি কিনিব। সকলো ফেচিলিটি আছে নগাঁও কাৰ পইণ্টত। এবাৰ আহক, আহি পেলাই চাই যাওক। নগাঁও কাৰ পইণ্ট এখন চেলেৰিঅ X টপ মডেল হয়। তেতিয়াহ'লে আহক, আমি অন্য এখন গাড়ীলৈ যাওঁ। এইখন আমাৰ হুণ্ডাই চেণ্ট্ৰ' হয়। বৰ ধুনীয়া কণ্ডিশ্যন, যিহেতু চেণ্ট্ৰ' কয় মানুহে বহুত মৰমৰ গাড়ী বুলি কয়। এতিয়া আহক, এখন চাই যাওক। নগাঁৱৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়।
আপুনি এবাৰ আমি তেওঁ জনাব দামটো কি হয় কিমান। এইখনৰ দাম 1 লাখ আপোনাৰ 30,000 টকা পৰিব। এইখন কণ্ডিশ্যন হেৰি মডেলটো ডাউন হ'ব পাৰে, মডেলটো 2000 আপোনাৰ 6 হয়, মডেল ডাউন হ'লেও কিন্তু গাড়ীটো একদম পূৰা টিপটপ হৈ আছে, নতুন গাড়ীৰ নিচিনা পাব। আৰু আপোনাৰ এইখন গাড়ী মানে ফাইনেন্স নহ'ব, আপুনি কেছ ল'ব লাগিব আৰু এক্সচেঞ্জ কৰিলে এক্সচেঞ্জ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল গম পালে এখন Hyundai Santro হয়, এখন মডেলটো 2006 হয় যদিও বেছি দাম নহয়। আপোনালোকে আহক এবাৰ নগাঁও কাৰ পইণ্টত আহি পেলাই চাওক, বৰ ধুনীয়া কণ্ডিশ্যন, টিপটপ কণ্ডিশ্যন আছে, টায়াৰফালে বৰ ধুনীয়া আছে। দেখিছে উইথ আপোনাৰ এইখন এলৰ হুইল আছে, ডাঙৰ কথা বেছি দামো নহয় যদিও কিন্তু এলৰ হুইল আছে, যিহেতু এটা 4টা এলৰ হুইলৰ দামে কমচে কম আপোনাৰ 50,000 টকা হ'ব পাৰে ভাল কণ্ডিশ্যনৰ। তেতিয়াহ'লে আপোনালোকে এইখন বহুত কম দামত পাই আছে, এবাৰ আহক আৰু চাওক। চাওক ইণ্টেৰিয়ৰটো বৰ ধুনীয়া কণ্ডিশ্যন হৈ আছে, লেডাৰ চিট পলিচ আপোনাৰ দেখিছে বৰ ধুনীয়া কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহক এবাৰ, বৰ ধুনীয়া দামত পাই আছে আপোনালোকে 2006 মডেলৰ। আহক তেতিয়াহ'লে আৰু আপোনালোকে নগাঁও কাৰ পইণ্টত এবাৰ ভিজিট কৰি চাওক। এতিয়া আজি আৰু এখন গাড়ী ওচৰলৈ আহিছোঁ, এইখন হ'ল আপোনাৰ ডাষ্টাৰ হয়, আপোনাৰ 5,50,000 টকা, আপোনাৰ মডেলটো আছিলে 2015 হয়। আপোনাৰ বৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, 4টা টায়াৰ ধুনীয়া অ'কে হৈ আছে। আপোনালোকে আহিলে দেখিব 80% টায়াৰ প্ৰফাইলটো আছে। আৰু ইণ্টেৰিয়ৰটো দেখুৱাই দিম আপোনালোকক। আৰু যদি আপোনালোকে ইয়াৰ পৰা কিনিম বুলি ভাবে তেতিয়াহ'লে আহক নগাঁও কাৰ পইণ্টলৈ এবাৰ আহক। ৰাস্তাটো দেখিছে বৰ ওচৰতে আছে, এইটো নগাঁও পুলিচ চেক পইণ্ট হয়, ডিমগুৰি 80 Route 9S37 হয়। আপোনালোকে আহক, কিবা অসুবিধা হ'লে মোক জনাব, মোক DM কৰি দিব, মই আপোনালোকক ৰিপ্লাই দিম। তেতিয়াহ'লে আহকচোন, ইয়াৰ অলপ ইণ্টেৰিয়ৰটো চাওঁ কেনেকুৱা কণ্ডিশ্যনত আছে। এয়া দেখিছে ইণ্টেৰিয়ৰটো আপোনাৰ বৰ ধুনীয়া কণ্ডিশ্যন আছে, AC হিটাৰ ৰানিং। বন্ধুসকল আমি আৰু এখন গাড়ী ওচৰত আহি আছোঁ, এইখন গাড়ী হ'ল স্পৰ্ট। এইখনৰ দামটো তেওঁ জনাব বাবুৱে এতিয়া আমাক বৰ্তমান কওকচোন দামটো। এইটো 580 হয়, ইকো স্পৰ্ট আপোনাৰ 2018 মডেল হয়, কিন্তু ফাইনেন্স হ'ব, ৰিফাইনেন্স হ'ব, হয় এক্সচেঞ্জ কৰিব পাৰিব, হয় এক্সচেঞ্জ কৰিম বুলি ক'লে কেছ ল'ব পাৰিব। হয় যে বন্ধুসকল গম পাইছে, এইখন 2018 ইকো স্পৰ্ট হয়, বৰ ধুনীয়া কালাৰ দেখিছে আপোনাৰ, কণ্ডিশ্যন পৰা টিপটপ আছে, টায়াৰ প্ৰফাইল বৰ বহুত ঠিকে আছে। আৰু ইটোৱে মই আপোনালোকক দুখন, কিন্তু যদি আপোনালোকে ভাবে বোলে এইখন ইয়াৰ পৰা নিম বুলি ভাবে তেতিয়াহ'লে ৰিফাইনেন্সো হ'ব, কেছো হ'ব, কেছ পইচা দি আপোনালোকে কিনিব পাৰিব। তেতিয়াহ'লে আহক আমি ইয়াৰ ইণ্টেৰিয়ৰটো চাবলৈ যাওঁ। বন্ধুসকল দেখিলে এইখনে আমাৰ ইকো স্পৰ্টৰ ইণ্টেৰিয়ৰ হয়, AC আৰু হিটাৰটো আপুনি দেখিছে, এই হিটাৰ আৰু ACটো পূৰা চলি আছে। আপোনালোকে এবাৰ ইয়াত আহক, আহি পেলাই চাওক নিজে, দামটো বৰ ধুনীয়া প্ৰাইজ এটা ৰাখিছে। আপোনালোকে যদি আহে নিজে দেখা হ'ব, কণ্ডিশ্যনটো বাৰু বঢ়িয়া হৈ আছে। আৰু এবাৰ আহক, ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখিলে দেখুৱালোঁ। এতিয়া আমি আৰু এখন গাড়ী ওচৰলৈ আহোঁ, আপোনাৰ চবতকৈ ভাল কণ্ডিশ্যনত আছে, আৰু গাড়ীখন হ'ল আমাৰ চবৰে ফেভাৰেট i20 স্পৰ্টছ হোৱাইট কালাৰ। আপোনালোকে আহক, আমাৰ জনাব বৰ্তমান ইয়াৰ প্ৰাইচটো। এইটো প্ৰাইচ আপোনাৰ বৰ্তমান 6 লাখ টকা হয়, আৰু আপোনাৰ এইটো 2018 মডেল হয়, কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। আৰু আপোনাৰ এইটো ফাইনেন্স হ'ব, আৰু আপুনি কেছ ল'লেও ল'ব পাৰে, এক্সচেঞ্জো হ'ব, এক্সচেঞ্জো আছে, ফাইনেন্সো আছে, আৰু আপোনাৰ কেছ কিনিব বুলি ক'লে কিনিব পাৰে। এবাৰ আহক নগাঁও কাৰ পইণ্টত। অলপ জেগাৰ অসুবিধাৰ কাৰণে, পাৰ্কিং কাৰণে অসুবিধা, সেইকাৰণে আপোনালোকক গোটেই ছাইডটো দেখুৱাব পৰা নাই। আপোনালোকে আহক নিজে চাওঁহি, আৰু যদি ভাল লাগে ইয়াৰ পৰা ক্ৰয় কৰক। আৰু বন্ধুসকল আৰু এখন গাড়ী লৈ আছোঁ, এইখন হ'ল মাৰুতি চুজুকি এল্টো K10। এইখনৰ প্ৰাইচটো আমাৰ জনাব চেলচৰ হেৰিত, তেওঁ কিমান কিহত আৰু গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে আৰু কিমানত দিব পাৰিব। তেতিয়াহ'লে আহক আমি তেওঁৰ পৰা দাম কওকচোন, আপোনাৰ গাড়ীখনৰ দাম যিটো কাষ্টমাৰৰ পৰা আমি 3 লাখ টকা খোজোঁ, হয়, এতিয়া বৰ্তমান 2,90,000 দিব পাৰিম। হয়, 2016 মডেল হয়, আৰু কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, ভাল কালাৰ হয়। এইখনৰ ফাইনেন্স হ'বনে? ফাইনেন্স হ'ব, আৰু এক্সচেঞ্জ কৰোঁ বুলি ক'লে কৰিব কৰিব পাৰি। এতিয়া বন্ধুসকল আপোনালোকে এখন ফাইনেন্সো কৰিব পাৰিব, কিনিব পাৰিব, আৰু এক্সচেঞ্জো কৰিব। যদি ভাবে আপোনাক কেছ কেছো কিনিব পাৰে, তেতিয়া আহক নগাঁও কাৰ পইণ্টত এবাৰ। তেতিয়াহ'লে আজি নগাঁও কাৰ পইণ্টত গাড়ী ডিলাৰত ইমানেই আছিলে শ্ব'ৰুমত, আৰু আমি বৰ্তমান অলপ পাছতে আমি যাম নগাঁও কাৰ পইণ্টৰ পাৰ্কিঙলৈ, য'ত আজি থাম্বনেইলত দেখা পাইছিলে মাত্ৰ 70,000 টকাত গাড়ী পাব। সেই গাড়ীখন দেখুৱাবলৈ গৈ আছোঁ, আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, স্কিপ নকৰাকৈ। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব,
আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ এখন নগাঁৱৰ কাৰ পইণ্টত সবতকৈ আজি স্পেচিয়েল অফাৰ 70,000 অনলি আৰু যদি আপোনালোকে আহক ইয়াৰ নগাঁও কাৰ পইণ্টলৈ আৰু এখন গাড়ী আপোনালোকৰ নিজৰ কৰি লৈ যাওক নগাঁও ৰেজিষ্ট্ৰেশ্যন বৰ ধুনীয়া কণ্ডিশ্যনত আছে আৰু বহুতো আছে আৰু নেক্সট ভিডিঅ'ত দিম ইয়াৰ কিমান দাম কিমান আপোনালোকে গম পাব এখন দেখিছে বলেৰো তো বন্ধুসকল দেখা পালে নগাঁৱৰ কাৰ পইণ্টত থকা 70,000ত থাম্বনেইলত যিহেতু দেখা পালে কাৰখন মাৰুতি এনএছখন আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যিসকল বন্ধু বান্ধৱে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনৰ ন'টিফিকেশ্যনটো অল কৰি ল'ব যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'সমূহ চাব পাৰে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব তেতিয়াহ'লে আজিলৈ এৰিছোঁ জয় হিন্দ জয় আই অসম